গুড মৰ্ণিং বন্ধুসকল। আজি মই ওলাই যাওঁ মটো ব্লগিঙৰ কাৰণে। সম্পূৰ্ণ এটা মটো ব্লগিং আপোনালোকৰ আগত দেখাম আৰু লগতে কিছুমান কথাও পাতিম। বৰষুণৰ বতৰ, আজি সম্পূৰ্ণ এটা মটো ব্লগিঙৰ কাৰণে ওলাই আহিছোঁ। নতুন স্কুটি, এইখন শিৱসাগৰৰ জেলখন আৰু তাৰ বেক চাইডে আমি গৈ আছোঁ। আৰু শিৱসাগৰৰ জেলৰ পিছফালে ৰাস্তাটো হাইৱেটো পাৰ হৈ এইফালে বীৰ লাচিত বৰফুকন মহাবিদ্যালয়। এনেকৈ কিন্তু দুটা যাব নালাগে দেই, কাৰণ কথা পাতিবলৈ মন গৈছে। আপোনালোকে কাষতে ৰৈ লওক, কিন্তু সেইটো নাই কৰা। দুইখন সমানে কৈ আছে, সেইটো কিন্তু বেয়া কথা। কথা পাতি 5 মিনিট 10 মিনিট কথা পাতি ধুনীয়াকৈ গুচি গ'লেই হয়, কিন্তু সেইটোকে নকৰি সময় বচাবলৈ আৰু হেলমেটো পিন্ধা নাই চাগে, নে পিন্ধিছে সেইটো গম নাপাওঁ। এখন প্ৰগতি হস্পিটেল, এইবোৰ নোচোৱা নেমেলাকৈ ডাইৰেক্ট পাৰ। এনেকুৱা কিন্তু হ'ব নালাগে, এইটো ভাল কথা নহয়। ৰাস্তাটো ইপাই সিপাই চাই লোৱাটো ভাল, যিহেতু এইটো হাইৱে নহয় জানো। বেক চাইডে এম্বুলেঞ্চ এখন আহি আছে, দেখিছে চাগে আপোনালোকে। এম্বুলেঞ্চ পুলিচকে ধৰিব পৰা নাই নহয়। আৰু যি কি নহওক, ৰাস্তা খালী আছে, যাব পাৰিব। মই চাইডে গৈ আছোঁ। মটৰ ব্লগিংটো ষ্টাৰ্ট কৰা বেছি দিন হোৱা নাই, আৰু এই মটৰ ব্লগিংটো ষ্টাৰ্ট কৰিবলৈ মই বহুত দিনৰ পৰা ট্ৰাই কৰি আছিলোঁ। আৰু ট্ৰাই কৰি থকাৰ লগতে মই বহুতৰে চেনেল চাইছোঁ, আৰু বিশেষকৈ নেক্সট লেভেল ফেমিলিৰ সমীৰণ, তাৰপিছতে বিকাশ চেত্ৰী আৰু বিজেকে, এই তিনিটা অসমৰ। লগতে গগৈদা বুলি এজন শিৱসাগৰৰ মানুহ আছে, আৰু বিতুপন বুলি এজন ব্যক্তি আছে। সেইকেইজনৰ মই ভিডিঅ' চাই অলপ শিকি এতিয়া মই নিজৰ মটৰ ব্লগিংটো ষ্টাৰ্ট কৰিছোঁ। তাৰ আগত মই চাইছিলোঁ বৰ্ণ টু ৰাইড আৰু MSK। তেওঁলোকৰ পৰা মই বহুতখিনি ইনস্পিৰেশ্যন পাই নিজৰ চেনেল এটা খুলিছোঁ। আৰু যিহেতু চেনেলটো আৰম্ভ কৰিছোঁহে, সেই গতিকে আপোনালোকে যাতে উৎসাহ দিয়ে আৰু ভাল ব্লগিং মই দিবলৈ চেষ্টা কৰি থাকিম, আৰু ভাল মটৰ ব্লগিঙৰ লগতে আপোনালোকক কিছুমান ইনফৰমেশ্যনো দিবলৈ চেষ্টা কৰি থাকিম। আৰু লগতে আজি মই বহুতক দেখিছোঁ উইদাউট হেলমেটত বাইক চলাই এইবোৰ। এইখনে হৈছে গেমন দলং। গেমন দলং পাৰ হৈ আমি পাম ভটিয়াপাৰ। আপোনালোকে এই মোৰ বৰ্তমান যদি চেনেলটো চাই আছে, যদিহে নতুন, আপোনালোক ছাবস্ক্ৰাইব, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। ভিডিঅ'বোৰ আৰু কিমান কি আপডেট কৰিব লাগিব, সেইখিনি যদি আপোনালোকে আঙুলিয়াই দিয়ে, তেতিয়া হয়তো মই নিশ্চয় শুধৰাবলৈ চেষ্টা কৰিম। লগতে আজি নতুনকৈ মাইক এটা লৈছোঁ, আজি পাইছোঁ, আৰু সেই মাইকটো টেষ্ট কৰিবলৈ ওলাই আহিছোঁ। মটো ব্লগিঙৰ মেইন কাৰণটো হৈছে আজি মই মাইক টেষ্টিং কৰিবলৈ ওলাই আহিছোঁ। যে ভটিয়াপাৰৰ চিনেমা হল, আৰু এতিয়া আমি জয়সাগৰ ফালে ঘূৰি দিম। আৰু এইফালে জয়সাগৰলৈ যায়, আৰু জয়সাগৰ যোৱাৰ ৰাস্তাটোতে ৰুদ্ৰসাগৰৰ শিৱ মন্দিৰটো দেখা পাব। আৰু লগতে লাহে লাহে আগলৈ গৈ থাকিম। ৰাস্তাটো কি ধুনীয়া, বাপৰে। এইফালে মহ চৰি আছে পুৰা। এইয়া ৰুদ্ৰসাগৰ টেম্পল, আৰু ইয়াতে সাহিত্য সভা হৈছিলে, আৰু সাহিত্য সভা এই পথাৰখনতে হৈছিলে। এইটো ৰাস্তাইদি যাব পাৰিছিলে। যিহেতু মই প্ৰথমবাৰৰ কাৰণে মটৰ ব্লগিং কৰিছোঁ, কিছুমান ভুল চুলো হৈ যাব পাৰে, আৰু সকলোবোৰ ভুল যেন আপোনালোকে ক্ষমা কৰি দিয়ে। আৰু ইয়াতে হৈছিলে
শংকৰী সংঘৰ অধিৱেশন ইয়াত পাতিছিলে। পালোহি জয়সাগৰ হস্পিটেল, আৰু জয়সাগৰ হস্পিটেলৰ ৰাস্তাটো এইটো, আৰু এইফালেদি জয়সাগৰ হস্পিটেললৈ যায়, সোমাই যায় সেইখন হস্পিটেল হয়। আৰু এইফালে যায় শিৱসাগৰ মহাবিদ্যালয় জয়সাগৰ, আৰু শিৱসাগৰ মহাবিদ্যালয় জয়সাগৰৰ ফ্ৰণ্টে ফ্ৰণ্টে যোনটো ৰাস্তা আছে সেইফালেদি যায় তলাতল ঘৰলৈ। এইটোৱে হৈছে তলাতল ঘৰ, কিন্তু তলাতল ঘৰ আমি ভিতৰত সোমাবলৈ নিদিবও চাগে, সেইটো কাৰণে আমি তলাতল ঘৰত নোসোমাওঁ। আৰু এইটোৱে হৈছে তলাতল ঘৰৰ তিনিআলিটো। তলাতল ঘৰৰ তিনিআলিটোৰ পৰা ৰাইট চাইডে গুচি গ'লে আপুনি পাব শিৱসাগৰ টাউনখন। ৰংঘৰ, এইটোৱে হৈছে ৰংঘৰ। ইয়াতে আগতে ৰজাই ৰং ধেমালি কৰিছিল, সেইটো কাৰণে ইয়াৰ নাম ৰাখিলে ৰংঘৰ। এইটোৱে হৈছে ৰয়েল এনফিল্ড ডিলাৰ। আৰু এতিয়া আমি পালোহি দিখৌ দলং, আৰু দিখৌ দলংখন এখন পুৰণি ব্ৰিটিছৰ দিনৰ দিখৌ দলঙো আছে। আৰু সেইখনৰ মাজভাগটো যেতিয়া এইফালেদি নাও আহিছিলে তেতিয়া এই যে ঘৰটো দেখিছে সেই মাজভাগটো উঠি যায়। আৰু এইখনে হৈছে ব্ৰিটিছৰ দিনৰ দিখৌ দলং, আৰু এতিয়া মাজে মাজে ভাগিলে, সেইখন এতিয়া ইউজ নকৰে, এই মাজৰ ভাগটো দাং খাই যায়। আহি আমি পালোহি কেপিট চাৰিআলি। এইটোৱে হৈছে ষ্টেচন চাৰিআলি। আৰু যদিহে আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বেলেগ এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।